বন্দি লগাবৰ কাৰণে চাকি নিব আহিলোঁ, বন্দি চাকি। দাদাই আৱাজটো শুনিয়ে ভাল লাগিছে কিবা এটা আৰু তাতে জুম কৰি দেখুৱাইছোঁ মই। মোৰসকল আপোনালোক খবৰ নিশ্চয় ভাল। আজি এটা ব্লগ বনাব গৈ আছোঁ, ঠাইডোখৰ চাব যাম। তো ঠাইডোখৰ নাম হৈছে আকাশী গংগা। তো থামিলটো চাই গম পাইছে নিশ্চয়, যোনে যোনে গৈছে তাৰ সেইটো ঠাইত তো নিশ্চয় গম পাইছে। আমি এতিয়া যাম, তো ভিডিঅ'টো চাই থাকক শেষলৈ। তো আমি যাওঁ, গাড়ীত উঠোঁ। তো গাড়ীত উঠি লওঁ। মই বহিছোঁ তই বহিছ ব গাড়ীত উঠিছোঁ, এইফালে মাজলৈ যা। আমাৰ খুৰী হয়, খুৰী খাই দিয়া, খাই দিয়া। আমাৰ দাদা বাবুদা হয়, আৰু পাছফালে আছে কল্পদা, আৰু এইটো সৰু বাচ্চা ভিগু, তেলেগু গুণ্ডা। তাৰ পেনাই খোৱা দাঁত শুই গ'ল। আৰু আমাক গাড়ী চলাইছে ড্ৰাইভাৰ, অৰ্থাৎ মুন্সি বুলি মাতো, নাম কৃষ্ণ। আৰু আছে আমাৰ বৰ্তা হয়, খাই দিয়া, খাই দিয়া। গমেই পোৱা নাই বৰ্তাই ভিডিঅ' বনাই আছে বুলি। চাওক, লেফ্ট চাইডে যায় নগাঁও, আৰু ৰাইট চাইডে যাব মৰিগাঁও। এইটো ৰাইট চাইড যাব মৰিগাঁও। বেবেজীয়া পাইছোঁ আৰু এইটো বেবেজীয়া ঠাই হয়। চিধা যাম আমি এতিয়া আৰু বেবেজীয়া। তো অলপ আগত কৈছোঁ, লেফ্ট চাইডে যায় নগাঁও আৰু ৰাইট চাইডে যায় মৰিগাঁও। তো আমি এতিয়া চিধা যাম, বাইপাছ ৰাস্তা উঠিম। আহি পালোঁ বেবেজীয়া ৰেল গেট। ৰেল গেট চাপৰমুখটো নগাঁও, চাপৰমুখটো নগাঁও। এতিয়া আমি যাম বাইপাছ। আমি এতিয়া পালোঁ বৰ্তমান বাইপাছ ৰাস্তা। আমি এতিয়া যাম লেফ্ট চাইড নগাঁও। তো হোজাই যাম না, সেইটো কাৰণে ৰাইট চাইড নাযায়, আমি লেফ্ট চাইডে যাম। আমি আহি আছোঁ আকাশী গংগা, চাই থাকিব ভিডিঅ'টো শেষলৈকে। লাইক কমেণ্ট দিবলৈ নাপাহৰিব। লংকা আহি পাইছোঁ, ইয়াতে টেক্স দিব লাগে। ৱেইট কৰি আছোঁ, গাড়ী জমা হৈছে দিব। লংকা আৰু হোজাই যোনে যোনে আহিব খুজিছে, তো ৰোড টেক্স দিব লাগিব। ইয়াৰ ৰোড টেক্স লৈ আছে অহা যোৱা। আমাৰ বৰ্তমান 115 টকা হৈছে টেক্স ভাড়া। বাইপাছৰ ৰোড ফালি আহি দেখিলোঁ যে গণেশ বাবা দেখিলোঁ দুটাকে, যে গণেশ বাবা। তো আহি পালোঁ ডবকা পাহাৰ। এয়া চাওক ডবকা পাহাৰ। তো চাওক, আহি পাইছে নিশ্চয় ডবকা পাহাৰ, হোজাই ডিষ্ট্ৰিক্ট ডবকা পাহাৰ। দেখি डबका पहाड़ का अंदर में घुस गया। ডবকা পাহাৰ পাই গ'লোঁ, আৰু বেছি দূৰ নাই আৰু 6 কিলোমিটাৰ আছে। 6 কিলোমিটাৰ পাছত আমি উপস্থিত হ'ম আকাশী গংগা। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পহুঁচ গয়া আকাশী গংগা। কৈ দিয়ক। মাৰ্চেডিছ হয়, মাৰ্চেডিছ হয়। এখন দাম হ'ল 75 লাখ। 75 লাখ। তাৰ পৰা নামিলোঁ, পাই গ'লোঁ আকাশী গংগা। চাওক বেক চাইডে আকাশী গংগা পাই গ'লোঁ। আপোনাক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। বন্দি লগাবৰ কাৰণে চাকি নিব আহিলোঁ, বন্দি চাকি। দাদাই বৰমাই চাকি লৈ আছে, বাইদেউ চাকি দি আছে। কিমান হৈছে?
ইয়াতে দিছে বন্দি 8 গছ 8জন মানুহ আহিছোঁ 8 গছ দিছে বাইদেউ হিচাপ কৰিছে ইয়াৰ লগত বেলপাত 140 টকা হ'ল ন বাইদেউ আপুনি ইয়াত কেতিয়াৰ পৰা আছে অঁ 17 চনৰ পৰা আছে ন অঁ ঠিক আছে হয় এই বাইদেউ 17 চনৰ পৰা আছে ইয়াত এতিয়ালৈকে দোকান দি আছে অঁ দেখা পালে বাইদেউ বাই বাই দিয়া হয় মই গাব আহিছোঁ এই আকাশী গংগা চাওক ফ্ৰণ্টৰ চাইড আমাৰ দাদা আগত গৈ আছে পাপুদা হয় এতিয়া চাওক এইটো মংকি বান্দৰ হয় দুটা বহি আছে মই জুম কৰি দেখুৱালোঁ এইটো মোবাইল হয় না দেখা পোৱা নাই যে ভালকৈ মই দেখাব চেষ্টা কৰিলোঁ মন্দিৰ ভিতৰত যাম এতিয়া ভৰি ধুই লওঁ দাদাহঁতে ধুই আছে বৰমা ধুই আছে তো মই ভৰি ধুই লওঁ ভৰি ধুই হৈ গ'ল ইমান ধুনীয়া পৰিৱেশ চোৱা এই পিনে আছে এটা জুৰি আছে আপোনালোক লুকাই আছোঁ অলপ পাছত তো এই আকাশী গংগা মন্দিৰ চাই লওক প্ৰথম তো পাছত লুকাই আছোঁ চাই থাকিব শেষলৈকে ভিডিঅ'টো এই আকাশী গংগা মন্দিৰ কেইবাটাও আছে এইটো শিৱ বাবা হয় জয় ভোলানাথ এইটো শিৱ বাবা হয় এইটো জয় ভোলানাথ দাদা কেইজন গৈ আছে মই পাছে গৈ আছোঁ মই ক'তো সদায় পাছতেই না তো পাছতে যাব লগা হয় মই ভিডিঅ' বনাই যাওঁ সিহঁতে আগুৱাই গৈ থাকে আৰু চাওক এয়া আকাশী গংগা মন্দিৰ হয় পানী নামিলা অঁ হ'ব এইটো চোৱা জুৰি কিমান সুন্দৰ পৰিৱেশ জুৰি হয় ৱাও নিশ্চয় আৱাজ শুনিছে চাগে ন পূৰা আৱাজ দি আছে আৰু এইটো জুৰি হয় যাওঁ দাদাই বস্তু এটা পাহৰি থৈ আহিল এতিয়া চাবি দিছে তাৰ মই বস্তুটো লৈ আহোঁগৈ আকৌ দেখুৱাই আছোঁ তো লৈ আহোঁগৈ কি বস্তু বাৰু পোৱা নাই কিন্তু বক্সত দেখোঁগৈ ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছা আমি ওচৰৰ পৰা আহিছা ন নাম কি তোমাৰ নাম বিশ্বত চন্দ্ৰ তোমাৰ দীপজ্যোতি হয় তো তোমাৰ ভাল লাগিল লগ পাই বাই বাই অঁ হয় ব্লগ বনাইছোঁ হে দীপাংকৰ বৰদলৈ অঁ থেংক ইউ চাবিটো চাবি খুলিলোঁ কি আছে চাওঁ অঁ কিবা আছে মাৰি আছোঁ হাত অহাই নাই বহুত চেপৰত আছে পাই গ'লোঁ কি হয় নাজানো এইটো পুৰীয়া হয় নেকি তো মন্দিৰত আহিছোঁ না পুৰীয়াই হ'ব এইটো তো পুৰীয়া ল'লোঁ চাবিটো মাৰো পুৰীয়া অঁ চাবি লোৱা অঁ লগ লাগি গ'ল ধৰিব কি এই দিব কেচ কৰা কেচ কৰ হাই বাচ্চা কেচ কৰা কেচ কৰা মংগী কেচ কৰা এইটো কেচ কৰা কেচ কৰিব নোৱাৰিলি বাইদেউ বন্দি জ্বলাই আছে বাইদেউ ক'ৰ পৰা আহিছে বাইদেউ অঁ ক'ৰ পৰা আহিছে হে ডবকা হস্পিটেলৰ পৰা আহিছে বাইদেউ বন্দি জ্বলাইছে ইয়াত নাই এটা ব্লগ বনাই আছোঁ মানে ইউটিউবত যাব এইটো নাই আপোনাৰ নামটো কওকচোন পদুমী বৰা হয় পদুমী বৰা দেখাই আছোঁ এই দাদাই পুলিচ মাৰি বান্দৰকেইটা খেদি আছে ডিষ্টাৰ্ব কৰে বোলে অলপ পুলিচ মাৰি খেদি আছে বান্দৰ এইটো জুৰি দেখুৱাব গৈ আছোঁ আহি আছোঁ পাক্কা পিছল হয় দেই শিলবোৰ পূৰা শিলবোৰ পিছল হৈ আছে দেখুৱাই আছোঁ এইটো যাব নোৱাৰিছিল ইয়াৰ পৰা জুম কৰি দেখুৱাই দিম জুৰিটো ইয়াৰ পৰা জুম কৰি দেখুৱাই দিম মই চাই থাকক এইটো তাতে জুৰি চাওক পানী পৰি আছে পূৰা আৱাজটো শুনিয়ে ভাল লাগিছে কিবা এটা আৰু তাতে জুম কৰি দেখুৱাইছোঁ মই
পূৰা পানী ভৰি আছে পানী ভৰি আছে পূৰা। আৰু কিমান ওপৰত আছে নাজানো। তো পাহাৰৰ ওপৰত উঠিব নোৱাৰি, পূৰা দেখিছা আৰু পূৰা খাৰা। তো দেখুৱাব চেষ্টা কৰিলোঁ। দাদাজনক সুধি আছোঁ, কৈ দিব দাদা আপুনি ক'লৈকে গৈছে দাদা? এইটো বহুত দূৰলৈকে আছে। বহুত দূৰলৈকে আছে না? অঁ ঠিক আছে, বহুত দূৰলৈকে আছে, দাদাও নাজানে। ক'ৰ পৰা আহিছা? লংকা পৰা আহিছা। নাম কি আপোনাৰ? হে সুব্ৰত। অঁ ঠিক আছে, থেংক ইউ দাদা। পানী ভৰি আছে দেখিছে, চাওক পূৰা পানী ভৰি আছে। ফুটটো উঠি গ'ল হ'বলা, ফুটটো উঠি গ'ল দেই কৃষ্ণ, ফুটটো উঠুৱাই দিওঁ দেই। দেখুৱাই আছোঁ আপোনালোকক। জুৰিটো দেখুৱালোঁ, নিশ্চয় জুৰিটো দেখা পাইছে আপোনালোকে। দাদাজনকো সুধিলোঁ, দাদা এইপিনে আহক। এই জুৰিটো ক'লৈকে বহি আছে? এইটো নদীৰ লগত লিংক হৈ গ'ল। নদীৰ লগত লিংক হৈছে না? ক'ৰ নদী এইটো? ক'ৰ নদীৰ লগত লিংক হ'ব এইটো? এইটো যমুনা নদীৰ লগত না? নাই দাদা আপোনাৰ নামটো কওক। আমাৰ কুঞ্জ সিং। কি নাম ভালমতে কোৱা? কুঞ্জমোহন সিং লংকা। ঠিক আছে, লংকা পৰা আহিছে। এতিয়া পূৰা পাহাৰৰ ওপৰত গৈ আছোঁ। পাহাৰৰ ওপৰত গৈ মই আকাশী গংগা মন্দিৰটো দেখাম আৰু ওপৰত গৈ আছোঁ। জুম কৰি দেখুৱাম ওপৰৰ পৰা, দেখি ভাল লাগিব কিবা এটা। ইয়াৰ পৰা দেখি ভাল লাগিব, দেখুৱাই আছোঁ। এইয়া চাওক, আকাশী গংগা মন্দিৰ হয় এইটো। তো আপোনালোকে আহক ইয়াত চাবৰ কাৰণে। আকাশী গংগা মন্দিৰ হয় এইটো। দাদাই মাতি আছে, এতিয়া যাওঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া বাজিল কেইটা বাজিল চাই লওঁ ৰ'ব। মোবাইল আনিছোঁ, দুটা মোবাইল আনিছোঁ। 12:06 হৈছে। এতিয়া আমি ঘৰলৈ যামগৈ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু ঘৰ কেতিয়াকৈ পাওঁ তো চাই থাকক। তো এইবোৰ ঠাই চাব আহিব কিন্তু দেই। কি বঢ়িয়া জুৰি আছে, মন্দিৰ আছে, পিকনিকো খাব পাৰি তাতে। য'ত গাড়ী ষ্টাৰ্ট কৰি দিলোঁ না, তাতে খানাও খাব পাৰে। তো আহক আপোনালোকে চাব এইবোৰ জেগা। মই ইমান ভালকৈ টকিং কৰিব পৰা নাই, তথাপিও যিমান পাৰোঁ কৰি আছোঁ। আপোনালোকৰ বাবে, মৰমৰ বাবে কৰি আছোঁ। তো আপোনালোকে মোক মৰম দি যাব, আৰু আপোনালোকৰ বাবে মই এই ভিডিঅ'বোৰ বনাই যাম। চাল্লা ওলাই আহিলোঁ দেই মন্দিৰৰ পৰা, কৃষ্ণ। তো আমি গেটখন দুখাম এতিয়া। গেটখন প্ৰথমে দুখাইছিলোঁ তাতে গেটটো দুখাইছিলোঁ। তো গেটটো দুখাই আছোঁ আৰু এবাৰ। এইটো মন্দিৰ চোৱা, মন্দিৰটো প্ৰথমে দুখালোঁ ন, অহা পাছতে দুখাইছিলোঁ। তো দেখুৱাই আছোঁ। মংকীকেইটা পলাল, ইয়াত নাই মংকীকেইটা পলাল। মোৰ এই ব্লগটো চাই কিমান ভাল পাইছে নাজানো, তো বনাব চেষ্টা কৰিলোঁ। এয়া চাওক গেটটো উল্টা হৈছে না, এইটো মই বেক কৰি দেখুৱাই আছোঁ কেমেৰাটো। শ্ৰী আকাশী গংগা শিৱৰ থান। চাওক ভালকৈ, আঙুঠি চাই আছোঁ। সেয়া আঙুঠি লৈ আছোঁ, ল'ম এতিয়া আৰু চাই আছোঁ। আঙুঠি লৈ ল'লোঁ, আঙুঠি লৈ ল'লোঁ। মাত্ৰ 20 টকা লৈছে, 20 টকা। বাবাৰ নামত লৈ ল'লোঁ 20 টকা। 20 টকা এইপিনে আহিছোঁ। এইপিনত কিবা দোকান দিছে, কিবা আছে চাই আছোঁ। ৰাস্তা কিনাৰতে আছে আৰু দোকান। নাচনি ইমান মৰম নলগাবি দুচকুলে চাই। তো বা আহিল, তুলসী পানী চিধাল মন্দিৰৰ পৰা আহিলোঁ। এতিয়া যাওঁ ঘৰত। এতিয়া আহি পালোঁ কামপুৰ। কামপুৰ বাহঁতৰ ঘৰ হয়। তো আমাৰ বৰ্তা জীয়েক ইয়াত পৰিছে। তো কামপুৰ আহি পালোঁ। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব আৰু কমেণ্ট কৰিব। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগত বেল আইকনটো বজাই দিব। তো এতিয়ালৈ বাই বাই।